নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'টিত মই আপোনালোকৰ আগত গুৰুহাৰ বিষ আৰু ইয়াৰ কাৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আপোনালোকে যদি এই ভিডিঅ'টি চোৱা নাই তেতিয়াহ'লে মই ডেসক্ৰিপচন বক্সত দি থৈ দিছোঁ আপোনালোকে চাব পাৰে এই গুৰুহাৰ বিষনো আমি অতি সহজেই কেনেকৈ কমাব পাৰোঁ লগতে এই গুৰুহাৰ বিষয়ত আমি কেনেকৈ সাৱধানতা ল'ব লাগে তাৰ বিষয়ে আজি এই ভিডিঅ'টিত মই আপোনালোকৰ লগত আলোচনা কৰিম গুৰুহাৰ বিষৰ আৰম্ভণিত আপোনালোকৰ যেতিয়া বিষ ষ্টাৰ্ট হয় তেতিয়া আপোনালোকৰ ভৰিখন ওখ হ'ব পাৰে আৰু এইখিনি সময়ত আপোনালোকে গুৰুহাত পৰা চাপ পৰা কাম কেতিয়াও নকৰিব পৰালৈ আপোনালোকে ৰেষ্ট লৈ থাকিবলৈ চেষ্টা কৰিব এটা পলিথিনত কেইটুকুৰামান বৰফৰ টুকুৰা লৈ বা যদিহে আপোনালোকৰ ঘৰত আইচ পেক আছে এই আইচ পেকেৰেও গুৰুহাৰ বিষোৱা ঠাইখিনিত আৰু তাৰ আশে-পাশে ঠাইখিনিত আপোনালোকে প্ৰায় 10 পৰা 20 মিনিট এনেকৈ 2 ঘণ্টাৰ মূৰে 3-4 বাৰমান লগাব পাৰে আপোনালোকে ফাৰ্মাসীত ক্ৰেপ বেণ্ডেজ নামৰ এবিধ সামগ্ৰী পাব আৰু এই ক্ৰেপ বেণ্ডেজেৰে আপোনালোকৰ গুৰুহাৰ বিষোৱা ঠাইখিনিত আৰু তাৰ আশে-পাশে আপোনালোকে তলৰ পৰা ওপৰলৈ ভালকৈ ক্ৰেপ বেণ্ডেজেৰে গাঁঠি ল'ব আৰু আপোনালোকে ক্ৰেপ বেণ্ডেজেৰে গাঁঠোতে সদায় লক্ষ্য কৰিব যাতে একেবাৰে টাইট নহয় একেবাৰে টাইট হ'লে আপোনালোকৰ তেজ চলাচলত বাধা আহিব পাৰে এনেকৈ ক্ৰেপ বেণ্ডেজটো গাঁঠি আপোনালোকে 2 ঘণ্টাৰ মূৰে আধা ঘণ্টাৰ কাৰণে খুলি থ'ব আৰু ৰাতি শুওঁতে এই ক্ৰেপ বেণ্ডেজটো খুলি থ'ব লগতে আপোনালোকে যেতিয়া আইচ পেক লগাব তাৰ পিছ মুহূৰ্ততে কেতিয়াও ক্ৰেপ বেণ্ডেজ ইউজ নকৰিব গুৰুহাৰ বিষোৱা ঠাইখিনি কেতিয়াবা ফুলি উঠিব পাৰে আৰু সেই ফুলি উঠাটো কমাবৰ বাবে আপোনালোকে যেতিয়া শুৱে বা বহি থাকে তেতিয়া সেইখিনি সময়ত আপোনালোকে গুৰুহাৰ তলত 2 বা 3টা গাৰলৈ গুৰুহাটো অলপমান ওপৰলৈ উঠাই থৈ দিব আৰু এইখিনি সাৱধানতা যদি আমি কেইদিনমান কণ্টিনিউ কৰিব পাৰোঁ তেতিয়া আপোনালোকে দেখিব যে বিষটো আৰু উশাহটো লাহে কমি আহিব ধৰিছে আৰু যেতিয়া বিষটো লাহে কমি আহিব ধৰিছে তেতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি এক্সাৰসাইজ ষ্টাৰ্ট কৰিব পাৰোঁ এতিয়া আমি ঘৰতে কেনেকুৱা এক্সাৰসাইজ কৰি এই বিষটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰোঁ তাৰ বিষয়ে অলপমান আলোচনা কৰোঁ প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে টুলত বহি ল'ব পাৰে বা থিয় হৈ কৰিব পাৰে তাৰ পিছত এনেকৈ এখন টাউল ল'ব ফ্ল'ৰত পাৰি ল'ব ইয়াৰ পিছত ভৰিখন দি ভৰিৰ আঙুলিৰে টাউলখন কুচাব চাব এনেকৈ কুচাব চাই আপোনালোকে প্ৰায় 5 পৰা 10 ছেকেণ্ড ধৰি ৰাখিব লাহেকৈ আঙুলিকেইটা সিধা কৰি দিব এনেকৈ আপোনালোকে 10 পৰা 20 বাৰ ৰিপিট কৰিব আৰু এই এক্সাৰসাইজটো আপোনালোকে দৈনিক 2 বাৰ বা 3 বাৰ কৰিব এতিয়া নেক্সট এক্সাৰসাইজটোত আপোনালোকে এনেকৈ এখন ফ্ল'ৰত বহি ল'ব তাৰ পিছত এখন টাউল এনেকৈ জাপি লৈ আপোনালোকে যিখন ভৰি গুৰুহাত বিষ সেই ভৰিখনত এনেকৈ টাউলখন ধৰি লৈ আপোনালোকে ভৰি পতাটো নিজৰ গাৰ পিনে এনেকৈ 5 পৰা 10 ছেকেণ্ড টানি ধৰিব আৰু লাহেকৈ এৰি দিব এনেকৈ এই এক্সাৰসাইজটো আপোনালোকে 20 বাৰ ৰিপিট কৰিব আৰু এই এক্সাৰসাইজটো দৈনিক আপোনালোকে 3 বাৰকৈ কৰিব এতিয়া নতুন এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ওয়াল এখনৰ সন্মুখত এনেকৈ থিয় হৈ ল'ব তাৰ পিছত আপোনালোকৰ সাপোজ এইখন ভৰি গুৰুহাত বিষ সু ভৰিৰ এই ভৰিখন আপোনালোকে পিছফালে ৰাখিব আৰু যিখন ভৰিৰ গুৰুহাৰ বিষ নাই সেই ভৰিখন আগৰ পিনে এনেকৈ ৰাখিব এতিয়া দুইখন ভৰি এনেকৈ সিধাকৈ অগা পিছাকৈ ৰাখি এতিয়া হাত দুখনেৰে ওয়ালত ৰাখিব এতিয়া হাত দুখনেৰে আপোনালোকে ওয়ালখন ঠেলিব চাব ঠেলিব চোৱাৰ দৰে এনেকৈ জোৰ দিব আৰু ঠেলতে সদায় আগৰ ভৰিখন ভাঁজ কৰিব আৰু পিছৰ ভৰিখন আপোনালোকে যিমান পাৰে সিধা কৰিব এনেকৈ আপোনালোকে 5 ছেকেণ্ড ধৰি ৰাখিব লাহেকৈ ঢিলা কৰিব আৰু এনেকৈ এক্সাৰসাইজটো আপোনালোকে 10 পৰা 20 বাৰ ৰিপিট কৰিব আৰু এই এক্সাৰসাইজটো আপোনালোকে দৈনিক 2 বাৰ বা 3 বাৰ কৰিব পাৰে এতিয়া একেবাৰে শেষত এই এক্সাৰসাইজৰ কাৰণে আপোনালোকে ঘৰৰ চিৰিত এনেকৈ দুইখন ভৰি উঠাই ল'ব তাৰ পিছত ভৰি দুটাৰ গুৰুহাত দুটা তল পিনে বাহিৰৰ পিনে ৰাখিব আৰু এনেকৈ এখন হাত ওয়ালত ৰাখি আপোনালোকে ভৰিৰ গুৰুহাত দুটা যিমান পাৰে তললৈ নিব আৰু ওপৰ ফালে আনিব এনেকৈ এই এক্সাৰসাইজটো আপোনালোকে 20 বাৰ ৰিপিট কৰিব আৰু এই এক্সাৰসাইজটো আপোনালোকে দৈনিক 2 বাৰ বা 3 বাৰ কৰিব পাৰে এতিয়া আপোনালোকৰ এক্সাৰসাইজখিনি শেষ হোৱাৰ পিছতে আপোনালোকে 2টা চৰিয়া ৰাখিব আৰু এটা চৰিয়াত আপোনালোকে কুহুমীয়া গৰম পানী ৰাখিব আৰু আনটো চৰিয়াত আপোনালোকে যিখিনি পাৰে ঠাণ্ডা পানী ৰাখিব তাৰ পিছত আপোনালোকৰ বিষোৱা ভৰিখনৰ গুৰুহাটো আপোনালোকে কুহুমীয়া গৰম পানীত 15 পৰা 20 মিনিট ৰাখি থ'ব তাৰ পিছ মুহূৰ্ততে আপোনালোকে ভৰিখন উঠাই যিটো চৰিয়াত ঠাণ্ডা পানী ৰাখিছিল তাত ভৰিখন আপোনালোকে 10 পৰা 15 মিনিট ৰাখি থ'ব এনেকৈ এই 10 পৰা 15 মিনিট হোৱাৰ পিছত পুনৰ এবাৰ ভৰিখন নি গৰম পানীৰ চৰিয়াটোত ৰাখিব 15 পৰা 20 মিনিট
আৰু পুনৰ 15 পৰা 20 মিনিট হোৱাৰ পিছত ভৰিখন ঠাণ্ডা পানীত আনিব এনেকৈ আপোনালোকে 3 বাৰ বা 4 বাৰ ৰিপিট কৰিব আৰু এনেকৈ আপোনালোকে দৈনিক আপোনালোকে 3 বাৰ বা 4 বাৰ যিমান বাৰ পাৰে তেনেকৈ ৰাখিব গৰুহাৰ বিষৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে টান জোতা বা চেন্ডেল ইউজ নকৰিব বহুত মহিলাৰ ক্ষেত্ৰত দেখা যায় যে হাই হিল পিন্ধে বা ওখ জোতা বা চেন্ডেল পিন্ধে তেনেকুৱা চেন্ডেল বা জোতা আপোনালোকৰ যদি গৰুহাৰ বিষ আছে এভয়েড কৰি চলিব আৰু কেতিয়াও খালি ভৰিৰে নাথাকিব আৰু যদি ঘৰৰ ভিতৰত আপোনালোকে থাকিলেও খালি ভৰিৰে নাথাকি তাৰ পৰিৱৰ্তে আপোনালোকে একেবাৰে কোমল চেন্ডেল বা জোতা ব্যৱহাৰ কৰিব